প্ৰিয় দৰ্শক, আপুনি যদি ভাবে যে আপুনি এখন সহজ সৰল পৃথিৱীত বাস কৰে আৰু আপোনাৰ কাৰোৰে পৰা কোনো বিপদ নাই, তেনেহ'লে আপুনি ভুল ভাবিছে। কাৰণ আজিও আপোনাৰ জীৱনত এনে বহুত মানুহ আছে যিয়ে আপোনাৰ একান্ত ব্যক্তিগত কথাবোৰ আপোনাৰ বিপৰীতে ব্যৱহাৰ কৰি আপোনাৰ যথেষ্ট ক্ষতি কৰিব পাৰে। আৰু কেৱল এয়ে নহয়, মাজে সময়ে আপুনি নিজেও নিজৰ ব্যক্তিগত কথাবোৰ আনৰ লগত শ্বেয়াৰ কৰি নিজৰ সন্মান হেৰুৱাই পেলায়। সেইবাবে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক 5টা এনে ব্যক্তিগত কথাৰ বিষয়ে ক'ম, যি কথা আপুনি কেতিয়াও কাৰো লগতেই শ্বেয়াৰ কৰা উচিত নহয়। ইনকাম। নিজৰ ইনকাম সম্পৰ্কে কেতিয়াও কাকো একো কথাই নক'ব। এনেকুৱা আপুনি 2টা কাৰণত কৰা উচিত। প্ৰথমটো, আপোনাৰ উপাৰ্জন যদি কম হয় আৰু সেই কথা আপুনি যদি মানুহক কৈ ফুৰে, তেনেহ'লে মানুহে আপোনাক অতি সাধাৰণভাৱে ল'ব আৰু আপোনাক গুৰুত্ব নিদিয়া হ'ব, যাৰ বাবে কোনেও আপোনাৰ লগত বন্ধুত্ব কৰিব নোখোজিব, কাৰণ গুৰুত্বহীন মানুহৰ লগত কোনেও বন্ধুত্ব কৰিব নিবিচাৰে। দ্বিতীয়তে, আপোনাৰ ইনকাম যদি যথেষ্ট ভাল আৰু সেইটো আপুনি সকলোৰে আগত কৈ ফুৰে, তেনেহ'লে মানুহে প্ৰায়ে আপোনাক আৰ্থিক সাহায্য বিচাৰি আমনি কৰি থাকিব। হয়তো কিছুমান মানুহে আপোনাৰ লগত বন্ধুত্বও কেৱল পইচাৰ বাবেই কৰিব বিচাৰিব। এনে ক্ষেত্ৰত আপুনি নিস্বাৰ্থ আৰু স্বাৰ্থপৰ বন্ধুৰ মাজত পাৰ্থক্য উলিয়াব নোৱাৰিব। কোনোবাই যদি আপোনাৰ ওচৰলৈ পইচা ধাৰ বিচাৰি আহে আৰু কিবা কাৰণত আপুনি যদি তেওঁক সহায় কৰিব নোৱাৰে, তেতিয়া তেওঁ আপোনাক স্বাৰ্থপৰ আৰু অহংকাৰী বুলি বদনাম কৰিব। সেইবাবে নিজৰ ইনকাম সম্পৰ্কে কেতিয়াও কাকো একো নক'ব। নিজৰ বেয়া পৰিস্থিতি। আপুনি এটা কথা সদায় মনত ৰাখিব যে মানুহে আপোনাৰ বেয়া পৰিস্থিতি দেখা পালেই আপোনাৰ পৰা আঁতৰি যাব বিচাৰে। নিজৰ বেয়া পৰিস্থিতিৰ কথা যাৰে তাৰে লগত শ্বেয়াৰ নকৰিব। আপুনি যদি সকলো সময়তে মানুহক নিজৰ দুখৰ কাহিনীবোৰ শুনাই থাকে, তেনেহ'লে মানুহবোৰ বিৰক্ত হৈ আপোনাৰ পৰা পলাই ফুৰিব চেষ্টা কৰিব। কাৰণ আজিৰ এই ব্যস্ততাপূৰ্ণ জীৱনত কাৰো হাতত ইমান সময় নাই যে তেওঁ নিজৰ সকলো কাম বাদ দি আপোনাৰ দুখৰ কথাবোৰ শুনি থাকিব। আনহাতে কিছুমান মানুহে আকৌ আপোনাৰ এনে পৰিস্থিতিৰ সুযোগ গ্ৰহণ কৰিব। আপোনাৰ বেয়া সময়ত ভুল পৰামৰ্শ দি আপোনাক বিপথে পৰিচালিত কৰাৰ চেষ্টা কৰিব। সেইবাবে কেতিয়াও নিজৰ বেয়া পৰিস্থিতিৰ বিষয়ে কাকো একো নক'ব। অতীতৰ ভুলবোৰ আৰু ভৱিষ্যত পৰিকল্পনা। আপোনাৰ লগত বাৰু কেতিয়াবা এনেকুৱা হৈছে নেকি যে কোনো এজন ব্যক্তি আপোনাৰ লগত বেছ ঘনিষ্ঠ হৈ পৰিছে আৰু আপুনি আৱেগিক হৈ তেওঁক আপোনাৰ জীৱনৰ সকলো ব্যক্তিগত কথা কৈ পেলাইছে, আৰু পৰৱৰ্তী সময়ত যদি সেই ব্যক্তিজন আপোনাৰ ঘনিষ্ঠ হৈ নাথাকে, তেতিয়া সেই কথাবোৰৰ বাবে আপুনি অনুতপ্ত হ'বলগীয়া হৈছে? এনেকুৱা প্ৰায় সকলোৰে লগতেই হয়। সেইবাবে আপোনাৰ অতীতত হোৱা ভুলবোৰৰ বিষয়ে কেতিয়াও কাকো একো নক'ব। আপুনি যদি সকলোকে নিজৰ ভুলবোৰৰ বিষয়ে কৈ থাকে, তেনেহ'লে মানুহে সেই ভুলবোৰৰ ওপৰত ভিত্তি কৰিয়েই আপোনাৰ বিষয়ে এটা ধাৰণা সৃষ্টি কৰি ল'ব, আপোনাক অৱহেলা কৰিব আৰু হেয় জ্ঞান কৰিব। আনহাতে আপুনি আপোনাৰ ভৱিষ্যত পৰিকল্পনাবোৰৰ বিষয়েও কাকো একো নক'ব। প্ৰথম কথা, আপোনাৰ ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে জানিও কিন্তু কোনেও আপোনাক একো সহায় কৰিব নাহে। আৰু দ্বিতীয়তে, আপুনি যদি সেই পৰিকল্পনাত সফল হ'ব নোৱাৰে, তেনেহ'লে সেই মানুহবোৰেই আপোনাক ঠাট্টা কৰি হাঁহিব। তেওঁলোকে মনতে ভাবিব যে আপুনি কেৱল মুখেৰেহে ডাঙৰ ডাঙৰ কথা কৈ থাকে, কামত হ'লে একো নাই। সেইবাবে এই কথাবোৰ সদায় গোপনে ৰাখিব। অতীতৰ ভুলবোৰৰ পৰা শিক্ষা ল'ব আৰু ভৱিষ্যত পৰিকল্পনাবোৰৰ বাবে পৰিশ্ৰম কৰিব। পৰিয়ালৰ গোপনীয় কথা। আপোনালোক সকলোৱেই ৰামায়ণৰ বিভীষণৰ বিষয়েতো শুনিছেই। ৰামায়ণত বিভীষণে ভগৱান ৰামক সহায় কৰি শুদ্ধ পথ বাছি লৈছিল। তাৰ পাছতো কিন্তু কোনেও বিভীষণৰ নামটো ভাল অৰ্থত ল'ব নিবিচাৰে। বৰঞ্চ বিভীষণৰ নামটো মানুহে গালি হিচাপেহে ব্যৱহাৰ কৰে, যেনে ঘৰ শত্ৰু বিভীষণ। নিজৰ পৰিয়ালৰ গোপন কথাবোৰ পৰিয়ালৰ মাজতেই ৰাখিব লাগে। আপুনি যদি আপোনাৰ পৰিয়ালৰ ভাল বেয়া সকলো কথা মানুহৰ আগত কৈ ফুৰে, তেনেহ'লে পৰিয়ালৰ সদস্যসকলক আপুনি দুখ দিয়া হ'ব। আনহাতে আপোনাৰ কোনো ঘনিষ্ঠ বন্ধুৱে যদি তেওঁৰ কিবা ব্যক্তিগত কথা আপোনাৰ লগত শ্বেয়াৰ কৰে আৰু আপুনি সেই কথা সকলোৰে আগত কৈ ফুৰে, তেনেহ'লে তেওঁ আৰু ভৱিষ্যতে কেতিয়াও আপোনাৰ ওপৰত বিশ্বাস কৰিব নোৱাৰিব। ইয়াৰ ফলত আপোনালোকৰ বন্ধুত্বও শেষ হৈ যাব পাৰে। সেইবাবে এনেবোৰ কথা সদায় গোপনে ৰাখিব। নিজৰ দুৰ্বলতা আৰু শক্তি। আপুনি কেতিয়াও নিজৰ শক্তি আৰু দুৰ্বলতাবোৰ মানুহৰ আগত দেখুৱাই নুফুৰিব।
কাৰণ মানুহে আপোনাৰ দুৰ্বলতা আৰু শক্তিৰ বিষয়ে গম পালে আপোনাক অতি সহজেই ঠগিব পাৰিব। কেতিয়াবা যদি আপোনাৰ কোনো ঘনিষ্ঠ ব্যক্তিৰ লগত সংঘাত হয় তেনেহ'লে অলপ সাৱধান হ'ব, কাৰণ তেওঁ এই কথা খুব ভালদৰে জানে যে আপোনাক ক'ত আঘাত কৰিলে আপুনি বেছি কষ্ট পাব। ইয়াৰ লগতে তেওঁ এইটোও ভালদৰে জানে যে আপোনাক কিদৰে দুৰ্বল কৰিব পাৰি। সেইবাবে আপুনি নিজৰ দুৰ্বলতা আৰু শক্তিসমূহৰ কথা কাৰো লগতেই শ্বেয়াৰ নকৰিব, নহ'লে কিন্তু আপোনাৰ হ'বলগীয়া বিপদৰ বাবে আপুনি নিজেই জগৰীয়া হ'ব। তেনেহ'লে বন্ধুসকল, এয়াই আছিল সেই 5টা কথা যি আপুনি কাৰো লগতেই শ্বেয়াৰ কৰাটো উচিত নহয়। আপুনি সদায় নিজৰ চাৰিওফালে এটা কৌতূহল সৃষ্টি কৰি ৰাখক, যাতে কোনেও আপোনাৰ পৰৱৰ্তী পদক্ষেপ সম্পৰ্কে একো গমেই নাপায়। এনেকুৱা কৰাৰ ফলত আপুনি এজন আকৰ্ষণীয় ব্যক্তি হৈ উঠাৰ লগতে সমাজৰ এজন সন্মানীয় ব্যক্তি হিচাপেও পৰিচয় লাভ কৰিব।